মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ বাবে কেইটাও বিগ ব্ৰেকিং নিউজ। আজিৰ এই 5 মিনিটৰ ভিডিঅ'টোৰ যোগেদি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব। বন্ধুসকল, আজিৰ প্ৰথমটো খবৰেই হৈছে ৰাজ্যত শীঘ্ৰে বৃদ্ধি হ'ব সুৰাৰ বিপণী। ৰাইজক চুলাইৰ সলনি ভাল সুৰা সেৱন কৰিবলৈ আহ্বান আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। ৰাজ্যত শীঘ্ৰে বৃদ্ধি হ'ব সুৰাৰ বিপণী। সুৰাৰ নতুন বিপণীৰ অনুজ্ঞাপত্ৰৰ ক্ষেত্ৰত ছাৰ্ভে চলি আছে। ৰাজহ সংগ্ৰহৰ বাবে নহয়, অৰুণাচলৰ অবৈধ সুৰা ৰোধ কৰিবৰ বাবেহে আমি নতুন অনুজ্ঞাপত্ৰ দিম, এই মন্তব্য আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। ৰাইজক চুলাইৰ সলনি ভাল সুৰা সেৱন কৰিবলৈ আহ্বান আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ। সকলো বাৰৰ অনুজ্ঞাপত্ৰ সুৰাৰ বিপণীলৈ পৰিৱৰ্তন হ'ব বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সময়ত মাত্ৰ 20খন সুৰাৰ বিপণীৰ বাবে বিজ্ঞাপন দিয়া হৈছে। 10খন অনুজ্ঞাপত্ৰ এতিয়ালৈ দিয়া হ'ল। এইবাৰ বিত্তীয় বৰ্ষত আবকাৰী ৰাজহ বৃদ্ধি হ'ব। যোৱা বিত্তীয় বৰ্ষত 3000 কোটি টকা ৰাজহ সংগ্ৰহ হৈছিল, এই বুলি মন্তব্য কৰিছে পৰিমল শুক্লবৈদ্যই। পৰিমল শুক্লবৈদ্যই লগতে মন্তব্য কৰিছে যে 2016 চনত চৰকাৰ আহোঁতে আমি বাৰৰ অনুমতি দিয়া নাছিলোঁ, কিন্তু এতিয়া আমি দেখিছোঁ যিবোৰ অঞ্চলত ৱাইন শ্বপ নাই তাত মানুহে চুলাই বা অৰুণাচলৰ সুৰা খায়, যাৰ বাবে আমাৰ ৰাজহ লোকচান হয়। ক'ত অনুজ্ঞাপত্ৰ দিব পাৰি আমি ছাৰ্ভে কৰি দিম বুলিও মন্তব্য কৰিছে পৰিমল শুক্লবৈদ্যই। তাৰ লগতে মন্তব্য কৰিছে আমি সুৰাপান কৰিবলৈ দিয়া নাই, কিন্তু অবৈধ প্ৰক্ৰিয়াটো বন্ধ কৰিব খুজিছোঁ। আমি ৰাজহ সংগ্ৰহ কৰিব খোজোঁ। কোনো লোকে যদি সুৰাপান কৰে ভাল সুৰাপান কৰক। লোকেল চুলাই পান কৰি বহু লোকৰ মৃত্যু হৈছে। মানুহে যাতে ভাল সুৰাপান কৰি জীয়াই থাকে তাৰ চিন্তা কৰিছোঁ। জনগোষ্ঠীয় পানীয়েও যাতে ভালদৰে বিক্ৰী কৰিব পাৰে তাৰ বাবেও আমি আইন অনাৰ কথা চিন্তা কৰিছোঁ। সুৰা বিক্ৰী বা ব্যৱহাৰ বেছি হোৱা নাই। আমি মূল্য বৃদ্ধি কৰা নাই, মাথো ৰাজহ সংগ্ৰহ কৰাৰ ব্যৱস্থাটো উন্নত কৰিছোঁ, এইবুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে। বন্ধুসকল, 2 নম্বৰৰ খবৰটি হৈছে মাদ্ৰাছাক নিয়মীয়া স্কুললৈ পৰিৱৰ্তনৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়। মাদ্ৰাছাক নিয়মীয়া স্কুললৈ পৰিৱৰ্তনৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়। মাদ্ৰাছাক নিয়মীয়া স্কুললৈ পৰিৱৰ্তন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছিল অসম চৰকাৰে। অসম চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে উচ্চতম ন্যায়ালয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছিল আবেদন। নিয়মীয়া স্কুললৈ পৰিৱৰ্তনৰ বিষয়টোত অসম চৰকাৰৰ সপক্ষে ৰায় দিছিল উচ্চ ন্যায়ালয়ে। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে অসম চৰকাৰলৈ এই প্ৰসংগত প্ৰেৰণ কৰিছে জাননী। গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়ৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিছে উচ্চতম ন্যায়ালয়ে। বন্ধুসকল, 3 নম্বৰৰ খবৰটি হৈছে 45,000 মহিলালৈ চাকৰি। মহিলাসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছোঁ। শীঘ্ৰে 45,000 মহিলাক দিয়া হ'ব নিযুক্তি। টাটা গ্ৰুপে গ্ৰহণ কৰিছে বৃহৎ পদক্ষেপ। দক্ষিণ ভাৰতত থকা টাটা গ্ৰুপৰ প্ৰতিষ্ঠানত বৃদ্ধি কৰা হ'ব কৰ্মচাৰীৰ সংখ্যা। অধিক সংখ্যক মহিলাক নিযুক্তিৰ পৰিকল্পনা কৰিছে টাটা গ্ৰুপে। আইফোনৰ পাৰ্টছ বনোৱা প্ৰতিষ্ঠানত নিযুক্তিৰ পৰিকল্পনা। 18 পৰা 24 মাহৰ ভিতৰত 45,000 মহিলাক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে ৰতন টাটাই। বন্ধুসকল, 5 নম্বৰৰ খবৰটি হৈছে যাত্ৰীবাহী নাও উলটি যোৱাত নিৰুদ্দেশ 2গৰাকী মহিলা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কোকৰাঝাৰ জিলাৰ গোহাঁইগাঁৱত আজি এক ভয়ংকৰ ঘটনা সংঘটিত হয়। খবৰ অনুসৰি বুধবাৰে 5জনীয়া এটা দলে শংকোষ নদী পাৰ হৈ আনটো পাৰলৈ গৈছিল। খৰি সংগ্ৰহৰ কাৰণে গৈ আছিল দলটো, কিন্তু হঠাতে যাত্ৰীবাহী নাওখন উলটি যায়, যাৰ ফলত নাওৰ যাত্ৰী কেইগৰাকী পানীত পৰে। স্থানীয় ৰাইজৰ ঐক্যবদ্ধ প্ৰচেষ্টাত 3জন ব্যক্তি উদ্ধাৰ কৰা হয় যদিও 2গৰাকী মহিলাৰ এতিয়ালৈ কোনো সন্ধান ওলোৱা নাই। নিৰুদ্দেশ হোৱা মহিলা কেইগৰাকীৰ নাম ৰমিছা খাতুন আৰু ছফিয়া বিবি বুলি জানিব পৰা গৈছে। নিৰুদ্দেশ হোৱা লোক 2গৰাকীৰ সন্ধান উলিয়াবলৈ আৰক্ষী আৰু SDRF বাহিনীয়ে তালাচী অভিযান অব্যাহত ৰাখিছে। বন্ধুসকল, 6 নম্বৰৰ খবৰটি হৈছে বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটি হস্পিটেলত ভৰ্তি বিধায়ক অখিল গগৈ। বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটি হস্পিটেলত ভৰ্তি হৈছে বিধায়ক অখিল গগৈ। বুধবাৰে হস্পিটেলখনত চিকিৎসাৰ বাবে ভৰ্তি হয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী। তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হৈ আছে অখিল গগৈ, যাৰ বাবে তেওঁ ভৰ্তি হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত।
কিন্তু হাস্পতালখনৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক বাংগালুৰুলৈ অহাৰ পৰামৰ্শ দিছিল, যাৰ পিছতে বিধানসভা সচিবালয়ৰ পৰা ঋণ লৈ বাংগালুৰুলৈ চিকিৎসাৰ বাবে আহে বিধায়কগৰাকী। বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ থকা অখিল গগৈক যথেষ্ট ভাগৰুৱা দেখা গৈছে। বন্ধুসকল, 7 নম্বৰ খবৰটি হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত কৰ্তন বিজুলী সেৱা। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বিধায়ক আৱাসত কৰ্তন বিজুলী সেৱা। বাৰম্বাৰ বিধানসভাৰ সচিবালয়ে নটিচ দিয়াৰ পিছতো ঘৰ খালী নকৰাৰ বাবে কৰ্তন কৰা হয় বিজুলী সেৱা। বিজুলী সেৱাৰ লগতে আজিয়ে কৰ্তন কৰিব পানী যোগান সেৱাও। মহন্তৰ নামত নতুনকৈ আবণ্টন দিয়া হৈছে 5 আৰু 6 নং দুটা আৱাস। নতুনকৈ আবণ্টিত আৱাসলৈ স্থানান্তৰিত হোৱা নাই প্ৰাক্তন মুখ্যমন্ত্ৰী। উল্লেখ্য যে 54, 58 আৰু 63 নং বিধায়ক আৱাসত একত্ৰিত কৰি প্ৰফুল্ল কুমাৰ মহন্ত আছে দিছপুৰত। বন্ধুসকল, 8 নম্বৰৰ খবৰটি হৈছে উপায়ুক্ত আৰক্ষী অধীক্ষক সন্মিলনত অসমৰ আইন শৃংখলা তথা বিভিন্ন আঁচনি ৰূপায়ণৰ খতিয়ান ল'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ষ্টাফ কলেজত ৰাজ্যৰ জিলাসমূহৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ লগত বৈঠক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথম ভাগত উপায়ুক্তসকলৰ সৈতে লাচিত বৰফুকনৰ 400 বছৰীয়া জয়ন্তী মহোৎসৱৰ আলোচনা কৰাৰ লগতে মিছন বসুন্ধৰাৰ কামৰ অগ্ৰগতিৰ বিষয়েও আলোচনা কৰে। লাচিত দিৱসৰ উপলক্ষে মুকলি কৰা পৰ্টেলৰ জৰিয়তে শৈক্ষিক প্ৰতিযোগিতা আয়োজন কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে এই শৈক্ষিক প্ৰতিযোগিতাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰাৰ নিৰ্দেশনা দিয়ে উপায়ুক্তসকলক। আনহাতে নতুন EWS ক্ৰাইটেৰিয়াক লৈও বিশদভাৱে আলোচনা কৰা হ'ব। ড্ৰাগছ সৰবৰাহ আৰু নেক্ৰটিক্সৰ পৰ্যবেক্ষণ, সৰু সুৰা গোচৰ নিষ্পত্তিৰ অগ্ৰগতিৰ বুজ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। এতিয়াও কিমান গোচৰ নিষ্পত্তি হ'বলৈ আছে সেইসমূহৰ পৰ্যবেক্ষণ কৰাৰ লগতে প্ৰতিখন জিলাৰ বিশেষ ব্যক্তিক ভিন্ন আঁচনিত তালিকাভুক্ত হোৱা লোকৰ ঘৰত প্ৰশাসনৰ লোকে ঘৰলৈ গৈ খবৰ ল'ব লাগিব। স্থবিৰ হৈ থকা দণ্ডাধীশ পৰ্যায়ৰ তদন্তক লৈও হ'ব পৰ্যবেক্ষণ। AFSPৰ প্ৰত্যাহাৰ আৰু নিৰাপত্তা বিষয়ৰ বুজ লোৱাৰ লগতে নিৰাপত্তাক লৈ যদি কিবা গুৰুত্বপূৰ্ণ বিষয় থাকে সেইসমূহৰ ওপৰতো আলোচনা কৰা হ'ব। আনহাতে আৰক্ষী অধীক্ষকসকলৰ সৈতে জিলাভিত্তিত অপৰাধৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে জিলাৰ ডাঙৰ অপৰাধসমূহৰ অগ্ৰগতিক লৈও আলোচনা কৰিব। কেইদিনমান আগতে হৈ যোৱা চিন্তন শিবিৰৰ বিষয়সমূহক লৈও আলোচনা কৰিব। নিশালৈ মুখ্য কাৰ্যালয়ৰ কিছু সিদ্ধান্তক লৈ হ'ব আলোচনা। স্থবিৰ হৈ থকা দণ্ডাধীশ পৰ্যায়ৰ তদন্তক লৈ হ'ব পৰ্যবেক্ষণ। বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো যিমান পাৰে হোৱাটছআপ, ফেচবুকৰ যোগেদি শ্বেয়াৰ কৰিব। লগতে আপোনালোকে এটা কমেণ্ট কৰিব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ সকলোখিনি কৰিব। ধন্যবাদ।